যদি আহে টকৰেশ্বৰী মন্দিৰত এনেকৈয়ে আপোনালোকে যদি আহে টকৰেশ্বৰী মন্দিৰৰ প্ৰথম চিৰি 700 চিৰি এনেকৈ পাৰ হ'ব লাগিব আপোনালোকে আহাতে 700 যাওঁতে 700 1400 চিৰি কেই কিলোমিটাৰ মান আহিলো ওপৰত হা 700 চিৰি টোটেল তালৈকে ওপৰলৈকে টকৰেশ্বৰী মন্দিৰলৈকে যাওঁতে 700 চিৰি পাৰ কৰি আপোনালোকে যাব লাগিব ন মন্দিৰলৈকে এনেকে ফাইনেলি সমান জায়গা পালো অলপ খোজকাঢ়ি আৰাম বেটিছা মাজদি আমাৰ ইৰদি ইদি থৰ ইদা থৰ মা থৰ ইদি হাতত থৰ ইদি থৰ হাতত থৰ अय्या টকৰেশ্বৰী মন্দিৰ 700 চিৰি এনেকৈ উজাই যাব লাগিব আপ এণ্ড ডাউন 1400 নৰে আৰু বোলে পিটি ল'ব লাগিব আহি পালো ফাইনেলি পাই আছে ফেৰাখন ন 700 চিৰি অতিক্ৰম কৰিলো ইতিমধ্যে সকলোৱে এবাৰ আৰু 700 চিৰি নামিব লাগিব পাৰিবি না দে এই বান্দৰকেইটা চাওক ইয়াতে শিৱ বাবাৰ বায়া ভৰিখন আছে মই দেখুৱাই দিছো অখজ বায়া খজটো আছে ইয়াতে শিৱ বাবাৰ পোৱালিটো কি কৰি আছে নালগেতে যাক দিবা তাৰপিছত এইটো কি কৈছিলে হেৰি পাৰ্বতী মাৰ ফেৰাখন ন বায়া চাইডৰখন ন বায়া চাইডৰ পাৰ্বতী মাৰ ফেৰাখন ইয়াতে আছে টকৰেশ্বৰীত ওপৰত টকৰেশ্বৰী পাহাৰ ইয়াতে বলি বিধান কৰা হয় আৰু বলি বিধান কৰি এনেকে ইয়াতে বলি বিধান কৰি মূৰটো ইয়াতে দিয়া হয় ইয়াতে ঠিক এনেকৈয়ে আপোনালোকে অহাৰ লগে লগে দেখা পাব যে ইয়াতে মন্দিৰৰ ওপৰত বৰষুণ পৰি আছে বম ভলে জয় শিৱ কৈছিলো আমি তামোল পাণ দিলে ভাল হয় না কা চৰ্দিৰ কাৰণে না
বাই চান্স যদি নকমে ইয়াতে আহিব পাৰে আপোনালোকে কাহিলী মাৰ ওচৰত আৰু ওচৰত চাওক চিৰি কিমান ওখ নামাত ভাল উঠাত অলপ কষ্ট হৈছিলে নামি যাওঁতে টেনশ্যন নাই আমাৰ গণেশ বাবা আছে এতিয়া তলত এইয়া চাওক এই গণেশ বাবাৰ লগতে এই ভিতৰলৈকে যাব লাগিছিল শিৱ বাবাৰ ওচৰত যাবলৈ হ'লে অলপ কষ্ট আছে সেইকাৰণে আমি আজি সৰু ছোৱালী এজনী লৈ আহিছোঁ যে সেইটোৰ কাৰণে যাব পৰা নাখাব আৰু বাবাৰ ওচৰত ইয়াৰ পৰাই ক্ষমা ভিক্ষা মাগি তেওঁৰ চৰণত আজি নাযাওঁ আৰু কেইদিনমান পাছত আহি আমি নিশ্চয় যাম বাবা বেয়া নাপাব আৰু আশীৰ্বাদ কৰক তাৰ পৰাই ইয়াতে গণেশ বাবা আছে পঞ্চ না ইয়াতে পাৰ্বতী মায়ে যেনিবা আহি ইয়াতে ৰেষ্ট লৈছিল আৰু না কিমান চিৰি একদম তেতিয়াৰ দিনত সিহঁতে দেৱ দেৱীসকলে কিমান যে কষ্ট কৰি উজাই আহিছিল এতিয়াতো আমাক তেওঁৰ চৰণত অহাৰ কাৰণে মানুহে খুব সুন্দৰ টেকন'লজিৰে চিৰি বনাই দিলে সিহঁতে তেতিয়া কিমান কষ্টৰে আহিছিলে এতিয়া হৈছে পাৰ্বতী মা ইয়াতে আছে আমাৰ পঞ্চ কি কয় আহিলে আপোনালোকে নিশ্চয় গম পাব টকৰেশ্বৰী আৰু কিমান খাৰা খাৰা চিৰি এনেকৈ আমাৰে কষ্ট হৈছে তেতিয়াৰ দিনত সিহঁতে কেনেকৈ যে পাৰ হৈছিল আহিছিল ওপৰলৈ সিহঁতেহে জানে আৰু ফুৰিগিলা কোপ লাগছে নেকি তোমাৰ আহিবিচোন আহিতো ভাগৰ লাগছে না লাঠি ল'ব লগা হৈছে বান্দৰ হেৰি কৰবা পাচাৰি যাইছো আমি ভাগৰ লগা নাই তো ভাৰ আমাৰচোন ভাগৰ লাগছে এৰা মই ফিউজ এটা লওঁ যে অলপমান